Hello everyone, আশা ৰাখিছো আপোনালোক আটাই কুশলে আছে। আজি বহুত দিনে হ'ল মই আপোনালোকলৈ ভিডিঅ' লৈ অহা নাই। আজি ভাবিলো এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকৰ মাজলৈ আহো। আজি আপোনালোকলৈ লৈ আহিছো এটা দৈৰে বনাব পৰা মাছৰ ৰেচিপি। আশা ৰাখিছো ৰেচিপিটো চাই আপোনালোকে নিশ্চয় ভাল পাব। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে তাৰ কাষতে থকা বেল বাটনটো হিট কৰি দিব। আৰু যদি আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহলে লাইক, শেয়াৰ, কমেন্ট কৰিবলৈ নাপাহৰিব। আহক তেনেহলে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে মই মাছ কেইটা ফ্ৰাই কৰি লম। তাৰ বাবে মই এখন পেনত অলপমান তেল দি গৰম হ'বলৈ দিলো। গৰম হোৱাৰ পাছত ইয়াত নিমখ আৰু হালধি সানি লোৱা মাছ কেইটা দি দিছো। মাছ কেইটা দুয়োটা সাইডৰ পৰা ভালদৰে ৰঙচুৱাকৈ ভাজি লম। আৰু এয়া চাওক, অলপমান সময়ৰ পাছত এটা সাইড ভালদৰে ৰঙচুৱাকৈ সিজিলেই আৰু আনটো সাইড সিজে মানে মই এফালে লৈছো অলপমান দৈ, তাত দিছো অলপমান ধনিয়া, জিৰা, মিট মছলা আৰু গৰম মছলাৰ গুড়ি। আৰু তাৰ পাছত এইখিনি এবাৰ ভালদৰে মিক্স কৰি লম। লগতে ইয়াত দিম অলপমান হালধিও। হালধি আপোনালোকে একেলগেও দি ল'ব পাৰে, মই প্ৰথমতে দিবলৈ আচলতে পাহৰিলো, সেইকাৰণে পাছত দিলো। আৰু এইখিনি ৰেডি হৈ গ'ল। এতিয়া চাওক, মাছৰ আনটো সাইডো ভালদৰে সিজিলে, দুইটা সাইড ৰঙচুৱা হৈ গ'ল। মাছ কেইটা নমাই লৈছো। মাছৰ মূৰ কেইটা মই দিয়া নাই, নিদিয়াকৈ ভাজিছো। আৰু এতিয়া একেখিনি তেলতে মই অলপমান সৰু সৰুকৈ কাটি লোৱা বিলাহী আৰু পিঁয়াজ একেলগতে দি দিলো। লগতে দিলো অলপ হালধি আৰু অকণমান চেনি। চেনিটো মই দুটা কাৰণত দিছো। প্ৰথমটো হ'ল কালাৰটোৰ কাৰণে আৰু দ্বিতীয়টো হ'ল দৈ যদি অকণমান বেছিকৈ টেঙা হয় নাইবা বিলাহীটো যদি অকণমান বেছি টেঙা হয় তেতিয়া সেইটো বেলেঞ্চ কৰিবলৈ। আৰু এতিয়া অলপমান নিমখ দি দিলো। এতিয়া এবাৰ ভালদৰে মিক্স কৰি অলপ সময় সিজিবলৈ এনেকৈ ঢাকি দিলো। এয়া চাওক, অলপ সময়ৰ পাছত এইখিনি প্ৰায় সিজিলেই। মাজতে মই এটা শুকান জলকীয়া গোটাকৈ দি দিলো, ভিডিঅ' কৰা নহ'ল। আপোনালোকে তেলতো দি দিব পাৰে। যিহেতু বিলাহী আৰু পিঁয়াজ ভালদৰে গলিলেই, সেইবাবে ইয়াত মই দৈৰ মিশ্ৰণটো দি দিছো। দৈখিনি মছলা দিয়াৰ পাছত যিমান পাৰি ভালদৰে মিক্স কৰিব লাগে। অলপ সময় পাৰিলে ভালদৰে ফেটি ল'বও লাগে। দৈৰ মিশ্ৰণটো দিয়াৰ পাছত এবাৰ ভালদৰে এনেকৈ মিক্স কৰি লৰাই ল'লো। তাৰ পাছত সেই একেটা বাটিতে অলপমান পানী লৈ ইয়াত মই দি দিছো। একেবাৰে পানী দি দিয়া নাই, অকণমানহে দিছো। এইখিনি এতিয়া উতলিবলৈ দিম। তাৰ আগতে ইয়াত দিলো অকণমান জালুকৰ গুড়ি। এতিয়া এইখিনি ঢাকি ৰাখি দিলো। আৰু এয়া চাওক, অলপ সময়ৰ পাছত প্ৰথমতে দিয়া পানীখিনি প্ৰায় শুকাই গ'ল। আৰু এইখিনি সময়তে এতিয়া মই ইয়াত এড কৰি দিম অলপমান গৰম পানী। যদি আপোনালোকে গ্ৰেভি কৰিব বিচাৰে তেতিয়া পানী অলপ কমকৈ দিব, কিয়নো মই আঞ্জা কৰিম, সেইকাৰণে পানী অকণমান বেছিকৈ দিছো। আৰু পানীখিনি উতলাৰ লগে লগে ইয়াত মই মাছ কেইটুকুৰা দি দিছো। মাছ দিয়াৰ পাছত 2 মিনিটমান সময় উতলিবলৈ দিলো। আৰু তাৰ পাছত এয়া চাওক, পানীখিনি প্ৰথমতে দিয়াতকৈ অকণমান শুকাই গ'ল। আৰু এতিয়া ইয়াত অকণমান মই ধনিয়া দি দিছো। আৰু এইখিনি নমাব পৰা হৈ গ'ল। আপোনালোকে বাৰু এনেকৈ কেতিয়াবা বনাই খাইছেনে? যদি খোৱা নাই, যদি এবাৰ এনেকৈ বনাই চাই নিশ্চয় ভাল পাব বুলি আশা ৰাখিলো। খাবলৈ সঁচাকৈ খুবেই ধুনীয়া হৈছিলে। এনেকৈ মাছৰ কাৰী ৰান্ধিলে বিৰাটেই টেষ্টি হয়। আপোনালোকেও এবাৰ ৰান্ধি খাব বুলি আশা ৰাখিলো। আজিৰ এই ৰেচিপিটো কেনেকুৱা পালে মোক কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যিমান পাৰোঁ মই সদায় চিম্পুল আৰু খুব কম সামগ্ৰীৰে বনাব পৰা ৰেচিপিয়ে লৈ আহোঁ। আৰু আজিৰ এই থালিখনত আছিলে, এয়া দেখিছেই, দৈ আৰু মাছৰ কাৰী, লগতে পেটু ভাজি, আলু ভাজি, ভাত আৰু মাছ ফ্ৰাই। আশা ৰাখিলো আজিৰ এই ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় ভাল পালে। আৰু যদি ভাল পালে তেনেহলে প্ৰথমতে কোৱাৰ দৰে আকৌ এবাৰ কৈছো, লাইক, শেয়াৰ, কমেন্ট কৰিব। লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি দিব। আকৌ আহিম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁতেনে ধন্যবাদ।